নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই আজি ভিডিঅ'টো বনাইছোঁ ঘৰৰ পৰা। মানে মই এটা দীঘলীয়া ছুটীত ঘৰলৈ আহিছিলোঁ, সেইবাবে দাড়ি চাৰি পূৰা ৰাখি দিছোঁ আৰু চুলিটো অলপ কাটিলোঁ বাৰু, একো নাই। চ' আগতে দাড়ি চলি ৰাখোঁ। এতিয়া আহোঁ মেইন টপিকটোলৈ। মানে মই এই ভিডিঅ'টোৰ কাৰণে বনাইছোঁ, মানে ঘৰলৈ অহাৰ পিছত মই কি কাম কৰিছোঁ তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। মানে যিটো আমাৰ দৈনন্দিন ডিউটি, সেই ডিউটি কিমান কৰিব আৰু ঘৰলৈ আহিছোঁ যদিও মানে ঘৰতো মানে মনটো শান্তি লগা নাই, ইটো কৰিবলৈ আছে সিটো কৰিবলৈ আছে, তেনেকৈয়ে গুচি যায়। আৰু যেতিয়া আমি ছুটীত আহোঁ মানে এনেকুৱা লাগে যেন আজি আহিছোঁ মানে ছুটী খতমেই হৈ যাব, যিমানেই দীঘলীয়া ছুটী নলওক। কেতিয়াও মানে যিজন ডিফেন্স বা এনেকুৱা ফৌজি লাইনত থাকে তেওঁ কেতিয়াও ছুটী কেইদিনত আহিছোঁ বুলি নুফুৰিব, বহুত বেয়া লাগে। মানে আমি এনেকুৱা নহয় যেন ছুটীত আহি বহুত ফূৰ্তি কৰিবলৈ পাওঁ, ইমানেই ব্যস্ত হৈ থাকে। কাৰণ মানে ঘৰত সকলো দায়িত্ব মানে কিছুমানে এজনেই ল'বলগীয়া হয়, ঠিক তেনেদৰে ময়ো লৈ আছোঁ। আৰু বিভিন্ন ধৰণে তেনেকৈ সকলো মানে আমাৰ যিটো জেনেৰেশ্যন আৰু যিটো আমাৰ এজন মধ্যবিত্ত শ্ৰেণীৰ ল'ৰাই চ' তেনেকৈ আগবাঢ়ি গৈ আছে। চ' ভিডিঅ'টো সম্পূৰ্ণ চাই যাব। আৰু যদি আপুনি প্ৰথমবাৰ মোৰ চেনেললৈ ভিজিট কৰিছিল তেনে চেনেলত লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু বিশেষকৈ মানে যেতিয়া চাকৰি আমি লাইফত চাকৰি ছাৰ্ভিচ দি থাকোঁ আৰু তাৰপিছত ঘৰলৈ অহা এটা বেলেগ এটা ফিলিংছ, আৰু সেই কামবোৰ আগতে কৰা কামবোৰ মানে পাহৰি যোৱা নিচিনা হয়। কিন্তু মই মানে সেই কামবোৰৰ প্ৰতি এতিয়া আগ্ৰহ, সেইবাবে এই সৰু সুৰা কামবোৰ মই নিজেই কৰোঁ। আৰু ৰাতিপুৱাৰ পৰা মানে এনেকুৱাই মানে ব্যস্ত। সেইবোৰ দেখিছেনে, চিমেণ্ট পেলালে লগালগ মানে মই আহিছোঁ, শুই উঠাই নাই, বৰষুণ এজাক দিলে অলপ দেৰিকৈ শুইছোঁ, 8টামান বাজিছে। ত' এয়া চিমেণ্ট, তাৰপিছত আকৌ আপোনাৰ সেইটো চাইডে ৰদ দেখিছে, ৰদো আনিছিলে, মানে কইল আনিছে, কইল 10 কেজি। আৰু পাছফালে আছে ৰদ, আৰু এই পেকেট হৈছে প্ৰটিন, মানে যিটো ৱালত মৰা হয় সেই তেনেকুৱা পেকেট। ঘৰটোৰ উপৰি মানে এভাগ গোঁসাই ঘৰ বনাই আছোঁ। মানে সেই গোঁসাই ঘৰভাগ দেখুৱাম মই আপোনালোকক। মানে এইটো সপোন হয়, একচুৱেলি মোৰ সপোন নহয়, দেউতাৰ সপোন। আৰু মোৰ সপোনটোতকৈ দেউতাৰ সপোনটো মই প্ৰাধান্য দিওঁ। সেইবাবে মানে আজিৰ যিটো জেনেৰেশ্যন বা আমাৰ যিটো যুৱ প্ৰজন্ম পুলিচ চাম, সেই পুলিচ যিবোৰ ল'ৰা মানে নতুনকৈ ভৰ্তি হৈছে, তেওঁলোকে মানে কি কৰে, ভৰ্তি হোৱাৰ পিছত মানে মোৰ এইটো পাৰ্চনেল অপিনিয়ন এটা দাঙি ধৰিছোঁ। তেওঁলোকে মানে বিভিন্ন ধৰণৰ মোবাইল ফোন বা ডাঙৰ ডাঙৰ গাড়ী কিনে, 2-এখন বা ভাল দামী এখন বাইক কিনে, বাট মই সেইটো এতিয়ালৈকে কৰিব পৰা নাই, মানে নাই কৰা। কাৰণ দেউতাৰ সপোনটোক প্ৰাধান্য নিদিয়াকৈ মোৰ সপোনটোৰ পিছত মই এতিয়াও মানে দৌৰিব বিচৰা নাই। মোৰ বহুত বয়স আছে, যদি ভগৱানে ভালে ৰাখে চ' পাই যাম। সেইবাবে মই ঘৰৰ কামেকে কৰি আছোঁ। ঘৰৰ কাম কৰি আছোঁ যেতিয়া মোৰ যিটো পাৰ্চনেল খৰচ, মানে যিটো মই ধৰি লওক ভাল মানে ধৰি লওক আইফোন এটাও ল'ব পৰা নাই এতিয়ালৈকে, ল'ব পাৰোঁ কিন্তু লোৱা নাই। আৰু দেউতাৰ সপোনটো পূৰণ কৰিব লাগিব, কিছুমান আছে সৰু সুৰা। চ' আপোনালোকক মই আজি সেই ঘৰৰ কামটোকে দেখুৱাম অলপমান, মই কি কৰিম। আৰু ময়ো মানে ইয়াত পূৰা লাগি থাকোঁ, এনেকুৱা নহয় যে মই মিস্ত্ৰী লগাইছোঁ কোনোবা, ময়ো হাতে কামেই কৰোঁ। কাৰণ আমি মধ্যবিত্ত শ্ৰেণীসকলেতো জানে মেনেজমেণ্ট কৰিব লাগিব আমি। চ' ভিডিঅ'টো চাই যাব, কিন্তু বহুত ইণ্টাৰেষ্টিং হয়। আৰু মই এইটো কাৰণে ভিডিঅ'টো বনাইছোঁ, যিসকলে অসম পুলিচত দুটুটুকে যাব বিচাৰিছে বা ভৰ্তি এইবাৰ এপইণ্টমেণ্ট পাব, তেওঁলোকে আনক দেখুৱাবলৈ নাযাব। চ' অফ মানে কি, মই এইটো কৰিছোঁ, ডাঙৰ দামী মোবাইল লৈছোঁ, দামী এখন বাইক কিনিছোঁ, সেইটো একচুৱেলি নহয়। আপোনালোকৰ প্ৰথমে মা দেউতাৰ সপোনটো পূৰণ কৰিবলৈ চাওক। মোৰ সেইবাবে সেইটো লাগি আছোঁ। মই এতিয়া আইফোন এটা ল'ব পাৰোঁ ভাল, মই এখন বাইক ল'ব পাৰোঁ, মই এখন গাড়ী ল'ব পাৰোঁ, কিন্তু লোৱা নাই এইটো কাৰণে যেন মোৰ সপোনটোতকৈ মোৰ মা দেউতাৰ সপোনটো প্ৰাধান্য মই বেছি দিওঁ। সেইবাবে আজিলৈকে মই সেইবোৰ লোৱা নাই, আৰু ল'ম ভৱিষ্যতে। বহুত বছৰ ছাৰ্ভিচ আছে, যদি চাকৰিটো ভালকৈ থাকে, ভগৱানে যদি ভালকৈ ৰাখে, সকলো কৰি যাম। আৰু মই সেই দেউতাৰ সপোনটোকে আজি আপোনালোকৰ মাজত মই দেখুৱাই দিম। চ' ভিডিঅ'টো সম্পূৰ্ণ চাই যাব, বহুত ভাল লাগিব। আৰু যদি আপুনি অসম পুলিচৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, তেন্তে মোৰ এটা পুৰণা চেনেল আছে, মানে আছাম ইনস্পিৰেশ্যন বুলি, সেইটো চাব পাৰে, তাত ভিডিঅ' দিয়া আছে। আৰু যদি আপুনি প্ৰথমবাৰ মোৰ চেনেল ভিজিট কৰিছিল, তেন্তে চেনেললৈ লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাৰিব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যিটো সপোনৰ কথা কৈছিলে, এইটো সপোন মানে এইটো দেউতাৰ সপোন, আৰু দেউতাৰ সপোনটো পূৰ হ'বলৈ গৈ আছে। ত' মই দেখুৱাই দিছোঁ ভিতৰত মানে কি কাম আছে, ময়ো কৰি নাহক। এইখন হৈছে গেট, মানে এইখন কি হয়, মেইন গেটখন, দৰজাখন মানে গ্ৰিল হয় এইখন। আৰু এইখন লগাইছোঁ, ৰিচেণ্ট লগাইছোঁ, মই অহাৰ পিছত লগা হৈছে। ত' ছোৱালীজনীৰ ভিতৰলৈ আহক আপোনালোকে। আৰু ইয়াত দেখিছে আপোনালোকে ফল চিলিং লগালোঁ। এইটো 90 স্কোৱাৰ ফুটমান আছে, পাহৰিলোঁ মেবি 90 স্কোৱাৰ ফুট। আৰু দেখিছে আপোনালোকে এই ৰুমটো GNC লগোৱা চব হৈ আছে, মাত্ৰ প্ৰটিন কাটিবলৈ আছে, ৱাৰিঙৰ কামটো আছে। আৰু এই আসনভাগ জেগা যিটো আসনভাগ থওঁ, ইয়াতে থোৱা হ'ব। আৰু লগতে চিমেণ্টটো ইয়াতো আনি থোৱা আছে, চিমেণ্টটো য'তে ত'তে আনি থোৱা আছে। সেইদিনাখন আনি থৈছিলোঁ ফাৰ্ষ্টে 2 বেগ, এটা 3 বেগ আছে, আজি আনিছোঁ 4 বেগমান। আৰু মই এতিয়া মানে বিশেষ কাম কৰিব লাগিব, ঘৰলৈ আহিলে মানে আজৰি নাপায়। এইটো বস্তু এই যিটো প্ৰাইমাৰ হয়, ইণ্ডিগো প্ৰাইমাৰ, আৰু এইটো চিজ পেপাৰ।
এই চিজ পেপাৰখন মানে আৰু এখন চিজ এখন ব্লেক চিজ এই চিজখনৰ মানে বিশেষ যিটো কাম ইয়াত যিটো গ্ৰাছ মানে যিটো মামৰ ধৰে এই দিব কেমেৰাটো চলে লৈ আনা তো এতিয়া যিটো মামৰ ধৰে সেই মামৰবোৰ উঠোৱাই পেলাই এইটো পেইণ্টটো মাৰিলে বেছি ভাল হয় মই যিটো চাকৰি মানে সদায় দৈনন্দিন যিটো ডিউটি মোৰ সেই ডিউটিটো কৰি অহাৰ পিছত মানে এই কামবোৰ কৰিবলৈ কিবা সুবিধাজনক বহুতে নকৰে কোনোবা চাকৰি কৰিছোঁ বা চাকৰিয়াল বুলি মই কৰোঁ মানে কাৰণ আমি মধ্যবিত্ত শ্ৰেণী আমি যদি বেলেগৰ ওপৰত এটা ডিপেণ্ড কৰোঁ তেনেকৈ নহ'ব নচলিব মানে ঘৰখন আমি নিজৰ যিবোৰ প্ৰাইমেৰী কাম সেইবোৰ নিজে কৰিব লাগে মানে যিটো পাৰোঁ এতিয়া এই বজাত যিটো গ্ৰাছ আছে এই মামৰখিনি যদি আমি গুচাবলৈ হাজিৰা লগাম ফৰ এক্সাম্পল তেতিয়া আমাৰ দিনটো 500 টকা খৰচ দিবই লাগিব আজিকালি এজন মিস্ত্ৰী তো সেইবাবে মই নিজে কৰিছোঁ 500 টকা ছেভ হ'ল 500 টকা বেলেগত খৰচ কৰি তো মধ্যবিত্ত শ্ৰেণীটো জানে মেনেজমেণ্ট কি সেইকাৰণে আমি মধ্যবিত্ত শ্ৰেণীটো বহুত মেনেজে বহুত শিকে আমি মধ্যবিত্ত শ্ৰেণী বা তেনেকুৱা কাৰণে তেতিয়া মানে দুখ নকৰিব আপুনি শিকি আছে বহুত মানে আমাৰ বহুত ডাঙৰ কথা মানে এনেকুৱা সৰু সৰু কামবোৰ কৰিব লাগে আৰু ফাইনেলি ঘৰটো দেখুৱাই দিয়া বা যিটো গোসাঁই ঘৰ মানে ভিতৰৰ ভাগটো দেখুৱাই আছোঁ আপোনালোকক ভিতৰৰ ভাগটো হৈ উঠিছে সেইবাৰ হৈছে আপোনালোকে জনাব কমেণ্ট এটা কৰি তাৰপিছত ইয়াৰ পিছত প্ৰটিন কাটিবলৈ আছে ইয়াত ফাইনেল লুকটো অহা নাই গিলাচ লগাবলৈ আছে এই উইণ্ডোবোৰ আৰু এই খিৰিকীবোৰ আৰু ভাড়া হয় দুটা মানে এইবোৰ চিজ মাৰিবলগীয়া আছে পূৰা চিমেণ্ট কৰি আছে মানে এই চিজখিনি ইয়াত মাৰিব লাগিব মৰাৰ পিছত এই যিটো কালাৰ আছে এই ৰংটো ইয়াত লগাম মানে তাত লগাতে যাম দেখি কিনানে কি বুলি মানে লিখি থয় তো এইকেইটা থৈ মই অলপ মানে বাৰ্চ কৰি ল'বলগীয়া আছে চিজ মাৰিবলগীয়া আছে তো ইয়াত চিমেণ্ট লাগি আছে চ' কেমেৰাটো চলিব কাৰণে তো মানে ইয়াত চিমেণ্ট মানে বৰ প্লাষ্টাৰ কৰোঁতে চিমেণ্টটো পৰি যায় আৰু এইবোৰ আপোনালোকে ভালকৈ যদি ঘৰৰ ওচৰত বনায় তো কামবোৰ মিস্ত্ৰী দুটা ভালকৈ কৰাই ল'ব নহয় কিছুমান মিস্ত্ৰী এনেকুৱা আছে কামবোৰ মানে ভালকৈ নকৰে পিছত আপোনালোকে এইবোৰ আকৌ মানে মামৰ ধৰে আকৌ ৰং কৰিব লাগিব দামত খৰচ হয় সেইবাবে প্ৰথমবাৰতে আপোনালোকে ভালদৰে চিজবোৰ মাৰি ল'ব তাৰপিছত এই যিবোৰ এনেকুৱা সৰু বাস্তৱৰ সাগৰ তাৰপিছত যিটো প্ৰাইমেৰী ৰং সেই ৰংটো মাৰি দিব ৰং আছে তো ভিডিঅ'টো কেনেকুৱা হ'লে জনাব আৰু মোৰ সপোনবোৰ এনেকুৱা সৰু সৰু আৰু নেক্সট পৰ্যায়ত মোৰ ঘৰটো দেখা মানে বান্দাখনৰ কাম কৰি আছোঁ তো মানে এনেকুৱা ভিডিঅ'টো মোৰ কাৰণে সেইকাৰণে স্পেচিয়েল মানে ঘৰটো পিছত হ'ব কিন্তু মানে মোৰ চাগে এদিন দেউতা নাথাকিব মাহঁতো নাথাকিব সেইটো সকলোৱে জানে মানে মৃত্যুটো আহিবই এদিন চবৰে কিন্তু আজি তাৰ আগতে মোৰ মৃত্যু হ'ব লৈছে ক'ব নোৱাৰি কিন্তু বাট মানে এনেকুৱা হৈ যায় যিটো সপোন দেউতাৰ সপোনটো মোতকৈ মানে ডাঙৰ মানে কাৰণ মই আজি আইফোন এটাও ভিডিঅ'টো বনাব পাৰোঁ এইটোৱে হৈছে এণ্ড্ৰইড ফোন বাট মানে এই সপোনটো যদি মই বাদ দি সেই সপোনটো মোৰ মনটোৱে নকৰিব তো ভিডিঅ'টো কেনেকুৱা হ'লে জনাব আৰু যদি আপুনি প্ৰথমবাৰ মোৰ চেনেলটো ভিজিট কৰিছিল তেনে চেনেলটো কৰিবলৈ গ'লে তেতিয়া মানুহটো যেনেকৈ লাইক আৰু বাৰ্তালৰ নিচিনাকৈ এটা শ্বেয়াৰ কৰিব তো বাই বাই থেংক ইউ ছ' মাছ